ওম শান্তি। আজিৰ মুৰলী 13 তাৰিখ 6 মাহ 2019। বাবাই কৈছে, মৰমৰ সন্তানসকল, দেৱতা হোৱাৰ পূৰ্বে ব্ৰাহ্মণ নিশ্চয় হ'ব লাগিব। ব্ৰাহ্মণ মুখৰ সন্তানহে প্ৰকৃত ব্ৰাহ্মণ হয়, যিয়ে ৰাজযোগৰ পঢ়াৰ দ্বাৰা দেৱতা হয়। প্ৰশ্ন: অন্য সকলো সৎসংগতকৈ তোমালোকৰ এই সৎসংগৰ কোনটো কথা অন্যান্য? উত্তৰ: অন্য সৎসংগত কোনো লক্ষ্য উদ্দেশ্য নাথাকে আৰু বেছিকৈহে ধন সম্পত্তি আদি সকলো হেৰুৱাই দিগ্ভ্ৰান্ত হৈ ফুৰে। এই সৎসংগত তোমালোক দিগ্ভ্ৰান্ত নোহোৱা। এইখন সৎসংগৰ লগত পঢ়াশালীও হয়। পঢ়াশালীত পঢ়া শুনা কৰা হয়। দিগ্ভ্ৰান্ত হৈ ফুৰিব নালাগে। পঢ়া মানে উপাৰ্জন। যিমানেই তোমালোকে পঢ়ি শুনি ধাৰণ কৰা আৰু অন্যক ধাৰণ কৰোৱা, সিমানেই উপাৰ্জন হয়। এই সৎসংগলৈ অহা মানে লাভেই লাভ। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. জ্ঞানৰ মন্থনৰ দ্বাৰা সুদৰ্শন চক্ৰধাৰী হ'ব লাগে। সুদৰ্শন চক্ৰ ঘূৰাই পাপক কাটিব লাগে। ডবল অহিংসক হ'ব লাগে। 2. নিজৰ বুদ্ধিক স্বচ্ছ পবিত্ৰ কৰি ৰাজযোগৰ পঢ়া পঢ়িব লাগে আৰু উচ্চ পদ প্ৰাপ্ত কৰিব লাগে। অন্তৰত যাতে এইটো সদায় আনন্দ থাকে যে আমি সত্যনাৰায়ণৰ সত্য কথা শুনি মনুষ্যৰ পৰা দেৱতা হওঁ। বৰদান: প্ৰত্যক্ষ ফলৰ দ্বাৰা অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰোঁতা নিস্বাৰ্থ সেৱাধাৰী হোৱা। শ্লোগান: বিশেষ আত্মা সেইজন যিয়ে নিজৰ চলনৰ দ্বাৰা আত্মিক ৰয়েলিটিৰ জিলিকনি আৰু নিচাৰ অনুভৱ কৰোৱায়। ওম শান্তি।